কাৰ্বি আংলঙৰ ডিফু তাৰালাংছত অনুষ্ঠিত হ'বলগীয়া ৪৭ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতি খেৰণীৰ বন বিভাগে অভিযান চলাই জব্দ কৰে কুণ্ডা ভৰ্তি বাহন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ১৮ নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২ নং দিচামা অঞ্চলৰ হিডিম টিমুং গাঁও জৰ টিমুং গাঁও আৰু হেমাই টিমুং গাঁও এই তিনিখন গাঁৱৰ ৰাইজক গৰম কাপোৰ বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পত্নী অনু ইংটিপিয়ে। নমস্কাৰ, পুৱাৰ বাতৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। কাৰ্বি আংলঙৰ ডিফুৰ তাৰালাংছত অনুষ্ঠিত হ'বলগীয়া ৪৭ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতিৰ কাম প্ৰায় ৮০% সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে এইবেলি অনুষ্ঠিত হ'বলগীয়া ৪৭ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত ১৩টা জনজাতিয়ে অংশগ্ৰহণ কৰিব বুলি উপ সমিতিৰ যুটীয়া আহ্বায়ক কেনচিং ইংটিয়ে আমাৰ এই প্ৰতিবেদনৰ আগত জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ। মেঘালয়ৰ বন মাফিয়াই সেউজ কাৰ্বি পাহাৰ ধ্বংস কৰি নিতৌ চলাই আছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। ইয়াৰ মাজতে মঙলবাৰে পুৱতি নিশা খেৰণী বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত অসম মেঘালয়ৰ সীমান্তৰ মুক্ৰ অঞ্চলত অভিযান চলাই মেঘালয় অভিমুখী ML047795 নম্বৰৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক জব্দ কৰে। ইপিনে বন বিভাগৰ অভিযানৰ উমান পাই মেঘালয়ৰ বনজ সম্পদ লুণ্ঠনকাৰী দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত খেৰণী বন বিভাগে জব্দকৃত কুণ্ডা ভৰ্তি গাড়ীখন খেৰণী বনাঞ্চলিক কাৰ্যালয়ত আনি অব্যাহত ৰাখিছে তদন্ত। বিশেষ সূত্ৰৰ পৰা খবৰ পাইছিলোঁ, বিশেষকৈ আমাৰ জিলিং ছাবডিভিজনৰ যি ইনচাৰ্জ সেইটো মতে আমাৰ টিমটো অলৰেডি আমি পঠালোঁ, তাতে আছিলে। তেতিয়া ৰবিৰাম তেৰাং আৰু হোমচন ক্ৰু তেওঁলোকৰ নেতৃত্বত দুটা গ্ৰুপ পঠাইছিলোঁ। মুক্ৰুৰ এৰিয়া আৰু মুক্ৰুৰ আশে পাশে সঠিক গাঁওখনৰ নামটো আমিও নাজানো। তাতে আমি গাড়ীখন তেওঁলোকে ডিটেক্ট কৰিলে, ডিটেক্ট কৰাৰ পিছত আমি ইয়াত লৈ আহিলোঁ, আনি পেলাই এতিয়া মই চিজ কৰিছোঁ। তেওঁলোকৰ লক্ষ্যটো কি আছিলে? গাড়ীখন কাঠ লৈ পেলাই ক'ত লৈ যাব? আমি যিমানখিনি সম্ভৱ অনুভৱ কৰিছোঁ সেইটো মতে তেওঁলোকে মুক্ৰু আজিকালি খৰাং দিন আপোনালোকে জানে পাহাৰী এৰিয়াটো বহুত শ্বৰ্ট ৰাস্তা আছে। কোনোবা এটা ৰাস্তা দি তেওঁলোকে মেঘালয় বৰ্ডাৰ পাৰ কৰি মানে মেঘালয় ষ্টেটত লৈ যোৱাৰ এটা যোজা কৰিছিলে। তেওঁলোকে তাৰমানে সৰবৰাহটো মেঘালয়লৈকে কৰিব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ১৮ নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২ নং দিচামা অঞ্চলৰ হিডিম টিমুং গাঁও, জৰ টিমুং গাঁও আৰু হেমাই টিমুং গাঁও এই তিনিখন গাঁৱৰ ৰাইজক গৰম কাপোৰ বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পত্নী অনু ইংটিপিয়ে। উল্লেখযোগ্য যে চিকাৰী হানছে পলিং ষ্টেচনৰ সভাপতি ৰাজেশ হানছেয়ে আধৰা মংগলবাৰৰ উক্ত অনুষ্ঠানটিত গাঁওকেইখনৰ বাবে এটি স্বাস্থ্য উপকেন্দ্ৰ আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰি দিব বুলি কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পত্নী অনু ইংটিপিয়ে উল্লেখ কৰি কয়। নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।